দেৱালী কলক গাছ আজি হিলি যাব গাছ, আজি হিলি যাব দেৱালী আজি। তো মানে গাইছ মানে প্ৰথমতে পুৰা মানে গুড মৰ্ণিং তোমাক। আৰু মই গমে পালোঁ জাষ্ট মানে উঠা নিচিনা। তো মানে গাইছ আজি অলপ ভিডিঅ'টা মানে অলপ বেলেগ নিচিনা কৰি বেলেগ ধৰণৰ কৰি আৰম্ভ কৰিম বুলি ভাবিলোঁ। তো সেইকাৰণে আৰু গাইছ ভিডিঅ'টা আৰম্ভ কৰাৰ আগতে তো গমে পাই দেৱালী। তো প্ৰথমতে চবকে দেৱালীৰ বহুতে আন্তৰিক মানে শুভেচ্ছা এটা জনালোঁ। চবে যাতে দেৱালীটা ভাল কৰি মানে পালন কৰা চাই থাকোঁ দিনটাত কি কৰোঁ, যিহেতু দেৱালী হয়। আৰু প্লাছ গাইছ চবে গমে পোৱা যে মই আজি 1.5 মাহমান হ'ল মই ভ্লগ ভিডিঅ' দিব পৰা নাই। তো তাৰ কাৰণ তাৰ ৰহস্যটা কি, সেই ৰহস্যটা আজি ফাদিল কৰি দিম হয় নহয়। তো গাইছ এইবাৰ মই উঠোঁ মানে উঠি কিনে মুখ চুখ ধুই কিনে চাহ খাওঁ আৰু তোমাৰ লগতো কথা পাতিম যে মই কিয় ইমান দিন ভিডিঅ'টা দিব পৰা নাছিলোঁ, কি কাৰণ আছিল। তো চাই থাক ভিডিঅ'টা ক'লে। তো মানে গাইছ ফাইনেলি মই উঠি কিনে মুখ চুখ ধুই ৰেডি আৰু বৰ্তমান ভণ্টিয়ে চাহ দিছে। তো চাহ খাই আছোঁ। আৰু মই আজি কৈছোঁ তোমাক ভিডিঅ'টাত মানে আজি দিনটাত যি কৰিম যি নকৰিম চব দেখা পাবি তুমি। তো দেৱালীৰ কাম চামটো কৰিবই লাগিব, এতিয়া গমেই পোৱা চবে। প্লাছ মইতো তোমাক কৈছোঁ যে মই ইমান দিন কিয় ভিডিঅ' বনাব পৰা নাছিলোঁ। মই ইমান দিন ভিডিঅ' নেৰাৰ মানে 3টা কাৰণ। তো প্ৰথম কাৰণটা হৈছে গাইছ মোৰ হাতত মোবাইল নাছিল। তো মোবাইল নাছিল মানে এইবাৰ ভাববা পাৰা মোবাইলটা কি হ'ল, ক'ত গ'ল। একচুৱেলি গাইছ যেতিয়া মই মানে মোৰ মোবাইলটা চলাই আছিলোঁ Poco X3 Pro দেখাই পাইছা তুমি, তেতিয়া মই আনবক্সিঙো কৰিছিলোঁ এনেই কিবা কিবিকে মোৰ ইউটিউবত যাই ভিডিঅ' চোৱা যায় ৰেগুলাৰ ভিডিঅ' চাই আছে তাই গমেই পোৱা। তো সিটা মোবাইল মানে কি হৈছে গাইছ, সিটা মোবাইল মাদাৰবোৰ্ড গৈছিল মানে নিজে ডেড হয়। Poco X3 Pro সিটা কিবা ডিভাইচৰ প্ৰব্লেম আছিল, ছফ্টৱেৰ নিজে মানে কি হৈ যায় ডেড হৈ যায়, তাৰপিছত অন নহয় আৰু। তাৰপিছত মোৰটা সেই একেই হৈছিল, মাদাৰবোৰ্ড গৈছিল ডেড হৈ গৈছিল। তাৰপিছত মোৰ অৱশ্যে মোৰ ৱাৰেণ্টি আছিল, যাৰ কাৰণে মই নতুন মোবাইল পাইছোঁ মানে ছাৰ্ভিচ চেণ্টাৰত দিছোঁ। কাৰণ যিহেতু মই মোবাইলটা অৰ্ডাৰ কৰি আছিলোঁ তো তাৰ কাৰণে ছাৰ্ভিচ চেণ্টাৰত দিছোঁ। আৰু গাইছ মই মোবাইল নষ্ট হৈছিল মোৰ আগষ্টৰ 27 নে 28 কিবা তাৰিখত, আৰু মই নতুন মোবাইল পাইছোঁ ছেপ্টেম্বৰৰ 20 নে 21 তাৰিখত। তো মিনিমাম মই 25 দিন 30 দিন মানে মোৰ হাতত একদম মোবাইল নাছিল, যাৰ কাৰণে মই ভিডিঅ' বনাব একদম পাৰাই নাই। তাৰপিছত 2 নম্বৰ কাৰণটা আহিল গাইছ বিয়া। এইবাৰ গাইছ তুমি ভাববা পাৰা মোৰ বিয়া নহয় গাইছ, মানে মোৰ দাদাৰ বিয়া লাগছিল। তো বিয়া বুলি ক'লেতো আৰু গমেই পোৱা নাই কিমান কি ভেজাল থাকে, কয়টা কাম থাকে, মানে বহুত ধৰণৰ ভেজাল বহুত ধৰণৰ কাম। তো তাৰ কাৰণে মানুহটো ফ্ৰী হোৱা নাছিলোঁ। মোবাইলটা আছিল সেইখিনি টাইমত বিয়াৰ সময়ত, কিন্তু মানুহটো ফ্ৰী হোৱা নাছিলোঁ। আৰু ভাবছিলোঁ যে বিয়াত এটা ভ্লগ দি মানে কাম বেক কৰি দিওঁ, কিন্তু নহ'ল মানে গাইছ ভ্লগ দিয়া একদম বিয়াৰ দিন বহুত মানে একদম পাগলা কুকুৰৰ নিচিনা কৰি ঘূৰছোঁ, একবাৰ ইফালে একবাৰ সিফালে, মানে ৰেষ্ট পোৱা নাই মানুহটা। তাৰপিছত ক'ব গ'লে বিয়াখন চেছ হ'ল। তাৰপিছত নেক্সট আহিল মোৰ গাইছ পৰীক্ষা। তো বেছিভাগে গমে পাই যে মই বৰ্তমান পঢ়া শুনা কৰি আছোঁ, হয়তো কিছুমানে গম পাব পাৰে মই বৰ্তমান পঢ়ি আছোঁ। আৰু ফেব্ৰুৱাৰীত মোৰ আছে ফাইনেল এক্সাম, বৰ্ড এক্সাম, যেটা মোৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। তো আৰু মোক মা শুনায়ো গম পায়, মোৰ ঘৰৰো গম পায় যে মই ভিডিঅ' বনাওঁ ইউটিউবত। তো তাৰ কাৰণে যদি মই পঢ়া শুনাটো অলপমান কমাই দিওঁ, যদি মোৰ পৰীক্ষাৰ বাই চান্স ৰিজাল্ট বেয়া হয়, তে মোক ঘৰতো নিশ্চয় ক'বই যে তই এইবিলাক মানে ইউটিউবত ভিডিঅ' চিডিঅ' বানাত মানে বেছি ইণ্টাৰেষ্ট দিছা, তই হেৰি কৰছা মানে বেলেগ তই পঢ়া শুনা তাত তই ঠিক ৰাখা নাই। তো তাৰ কাৰণে মানে গাইছ মই পঢ়াবাতো লাগবই হয় না নহয়, যিহেতু পৰীক্ষা আছিল। তো এক্সাম আছিল প্লাছ বিয়া প্লাছ মোৰ হাতত মোবাইল আছিল। এই 3টা কাৰণৰ কাৰণে মই 1 মাহ 1.5 মাহমান ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু যাৰ কাৰণে মোৰ নিজৰে বহুত বেয়া লাগি আছিল, কাৰণ কিয় বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, মানে কিবা এনেকুৱা লাগি যায় না দিছোঁ, যিহেতু মানে ভিডিঅ' এটা বনাই থকা ৰেগুলাৰ এটা অভ্যাস আছে। আৰু মই নিশ্চয় চেষ্টা কৰিম যে মই মানে যিমান পাৰোঁ মই দিব চেষ্টা কৰি থাকিম ভিডিঅ' ভ্লগ। অৱশ্যে ভ্লগ অলপমান কমকৈ পাব পাৰা ক'লোঙে মই মানে এইখিনি টাইম এই মিনিমাম আৰু 4 মাহমান মই একদম পঢ়া শুনাটা মোক গাইছ বহুত মানে ঘৰৰ পৰা কৈছে যে কৈ মাতে ভালকৈ পঢ়া, ফাইনেল এক্সামটা ভালকৈ দি তাৰপিছত বাবা তই যি কৰা কৰবি, আমাৰ একো আপত্তি নাই। ইউটিউবত ভিডিঅ' বনাই কিবা কৰা তই কৰি আপত্তি নাই। তো সেইকাৰণে এই 4 মাহমান ভালকৈ মই মানে পঢ়াং, লগতে তোমাক ভিডিঅ' দিব চেষ্টা কৰিম। আৰু শ্বৰ্ট ভিডিঅ'টো মাজে মাজে পাই থাকিবি, কিন্তু ভ্লগ মানে হয়তো পাৱাৰ অলপমান পাবি, যদিও অলপমান কমকৈও পাব পাৰা। তো আশা এইখিনিয়ে যাতে যিখিনি পাৱা যিটা ভ্লগে পাৱা সিটাক যাতে ভাল কৰি আদৰি লোৱা, ভিডিঅ'টা ভালকৈ চাৱা শ্বেয়াৰ কৰা, আশা এইখিনিয়ে গাইছ। আৰু চাই থাকা আজি দিনটাত কি কৰোঁ দেৱালী বুলি, মানে বহুত কিবা কিবি আজি গাইছ হিলি যাব। তো মানে গাইছ কি হ'ল খাই দে ওলালোঁ একেবাৰে। এইবাৰ মানে কেকেৰা দাও লৈ গমেই পোৱা দেৱালীতো আৰু কল পুলি গাৰবাই লাগব। তো গাইছ কলপ পুলি কাটবা যাই আছোঁ, খেলা চেলা লৈ ৰেডি হৈছোঁ। সিফালে আমি কলপ পুলি কাটি চাটি গাড়িম চব আজি চব শুকাই দিম গাইছ দেৱালী। তো মানে ফাইনেলি গাইছ আমি সোমাইছোঁ বাৰীৰ মাজত, দেখা পাব পাৰা আমাৰ এইখান মৰমৰ বাৰী। তো গাইছ এইখান বাৰীৰ মাজত এইবাৰ সোমাইছোঁ, কাৰণটো হৈছে কি কল গছ কাটিম, কল গছ যিহেতু পুতবা লাগব দেৱালীৰ কথা, আৰু দেৱালীৰ আৰু কল গছ নুপুতে নাকি হয় না না। তো গাইছ চাং এইবাৰ কোনডাল কল গছ কাটম কোনডাল কল গছ নাকাটম। ফবে এটা হাই মাৰি দি গাইছ, আমাৰ ফবে এটা হাই মাৰিব। হাই ইডাল কাটবি হে বেছিও ৰুব নালাগে ইডাল ৰুব বেছি। গাইছ দেখা যাওক এইবাৰ কোনডাল কল গছ কাটা যায়। আৰু আজি দিনটাত চব মানে কি কৰোঁ আমি দেৱালীত চবখিনি আজি দেখাব।
বেছি সৰু হ'ব এইগিলা সেই ইডাল পাগলা নেকি ইডাল 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 সৰু হ'ব অলপমান চৰা লাগব আৰু অলপমান চৰা আৰে লাগব নাকাটবি গাছ কল গাছ তো গাছ ফাইনেলি আহি পালে আমাৰ দেৱালীৰ কল গাছ দেৱালী কল গাছ আজি হিলি যাব গাছ আজি হিলি যাব দেৱালী আজি বম ফুটাই দিম একেবাৰে আজি হিলাই দিম দুনিয়া তো গাছ দিছ ইজ কল গাছ আজি হিলি যাব গাছ আজি হিলি যাব দেৱালী তো গাইজ ফাইনেলি মানে কলডালৰ 90% কাম কমপ্লিট হোৱা বুলি ক'ব পাৰা এডি দুডাল আছে এডি দুডাল দুখন গেটত 4ডাল তো গাইজ এইবাৰ মানে ৰাতি গাইজ মানে ৰাতি এটাই আশা যাতে পানীখিনি এৰে যাতে আমি ভালকে ছাতি ছাতি দিব পাৰোঁ সেইখিনি আৰু আশা হয় মানে বাল্টি আৰু চৈদাত ছাতি চালাঙিত মানে ওলাই থম বস্তুখিনি তো এতিয়া ওলাই থোৱাৰ পাছত ভালকে শুকাই দিব লাগিব তো গাইজ মানে ফাইনেলি কি হ'ল আমাৰ কল চল গাৰা হৈ গেল আৰু এবাৰ মানে কি হ'ল গাইজ যিহেতু ছাতিটো দিব লাগিব তো ছাতি ইয়াবোৰা এতিয়া মানে এইগিলা ফিটাই থোৱা বুলি যে কয় ছাতিগিলা ফিটাই থোৱা আছে এবাৰ ছাতিখিনি ভালকে ধুই চুই কিনে ভালকে আজৰাই থ'ব লাগিব হয় নহয় চালাঙি এখনত শুকা দিম শুকাটো দিবা নৰিম গাইজ আজি কাৰণ বতৰটা একদম বেয়া দেখাই পাইছা ক'ব পৰা নাই আজি বতৰটা কিহৰ কাৰণে ৰাতিপুৱা পানী আহে না নাহে এতিয়া ক'ব পৰা নাই এতিয়া মানে পানী আহিলে গাইজ ছাতিয়ে জ্বলা নহ'ব যি দেখা পাইছোঁ তো প্ৰাৰ্থনা কৰ যাতে পানীটা এৰে মানে গাইজ তো চাবা গেলি বৰ্তমান কৈছে এনে তো ছাতি দিয়াৰ টাইম হৈ গৈছে কিন্তু কি কৰবি গাইজ বতৰটা মানে একদম বেয়া বুলিয়ে ক'ব লাগিব দেচোন দে মানে আন্ধাৰটো হ'ব লাগছে দেখা পাইছা অলপ অলপ আন্ধাৰ হৈ আছে বৰ্তমান ছাতিখিনি দিব সময় হৈছে কিন্তু পানীটা আহি আছে এই পানীটা যে আহি আছে এইবাৰ পানীটা নিদিলি তো গাইজ ছাতিটা দিয়া মানে বহুত মুস্কিল হ'ব তথাপিও কেনেকৈ দিবা পাৰোঁ না ধৰক চেষ্টা কৰিম বাৰু দিবা তো মানে গাইজ কি হ'ল এই এটা ছাতি জ্বলাই মই লৈছোঁ কাৰণ গাইজ দেখাই পাইছা মই আগতে গৈছোঁ বতৰটা দিনৰ পৰা বেয়াই হৈ আছে বৰ্তমানো বতৰটা বেয়াই তো যাৰ কাৰণে মানে পানী আহি আছে অলপ অলপ তুমি দেখা নাপাওঁ অৱশ্যে ৰাইজৰ কাৰণে তো তাৰ কাৰণে অনলি এটা ছাতি মানে কলগছত এতিয়া বাটত দিম তো মানে গাইজ তো গমে পাইছে ৰাতিপুৱাৰ পৰা পানী মই তোমাক আগতেও কৈছোঁ বৰ্তমানো কৈছোঁ পানীটা এৰা নাই আহি আছে চেপেৰ চেপেৰ পানী পৰি আছে হয় না তো যাৰ কাৰণে মানে আমি এই ছাতিখিনি দেখা পাব পাৰা এই পুৰা বাৰাণ্ডাত মানে এনেকৈ কিবা কিবিকে দিয়া খাইছে আৰু কাৰণ যিহেতু ছাতিটো জ্বলাব লাগিব দেৱালী হৈছে পোহৰৰ উৎসৱ কিন্তু গাইজ এইবাৰ মানে প্ৰত্যেকটা উৎসৱতে পানী লক্ষী পূজাত পানী দুৰ্গা পূজাত পানী দেৱালীতো পানী মানে অন্যবাৰতো এনেকুৱা মানে কিয় এনেকুৱা হৈছে মই বুজি পোৱা নাই তো মানে গাইজ এনেকা বাৰাণ্ডাত লাগাই আৰু কি আমাৰ মানে পুৰা ঘৰখন এনেকা লগাইছে আৰু বাৰাণ্ডা মানে মই গাইজ লাইটটা বন্ধ কৰিছোঁ যাতে ভালকৈ দেখা পোৱা তো গাইজ দিছ ইজ দ্য ভিউ মানে কিবা এটা ভাল লগা হৈছে দেচোন দে কিবা এটাতো ভাল লগা হৈছে তো মানে গাইজ তো দেখাই পালি চবে যে মই লাইটটা বন্ধ কৰি সেইকাৰণে চবকে দুখাই দিছোঁ কেনে এটা নজাৰা হৈ গৈছে বহুত ভাল লগা হৈছে দেচোন যে বাৰাণ্ডাখনতো ছাতিটা জ্বলাই কিন্তু বাটত দিব পৰা হ'লে আৰু বেছি ভাল লাগিল হয় কিন্তু উপায় নাই পানীৰ কাৰণে বাটত দিব পৰা নাই এটা দিছিলোঁ মানে সিটাও নুমুং অৱস্থা হৈ গৈছে গাইজ তো এতিয়া এটা ক'ম যে দেৱালী পোহৰৰ উৎসৱ যাতে চবে ভাল কৰি পালন কৰা আৰু চবৰে যাতে লাইফত মানে জীৱনত মানে দেৱালীৰ চাকিৰ পোহৰ নিচিনা উজ্জ্বল মানে সুখ আহি যায় সেইখিনি আশা তো যদি ভিডিঅ'টা অলপ অলপ ভাল পাইছা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি আৰু ভাই বহুত দিনৰ মূৰত ব্লগ দিছোঁ তো যাতে শ্বেয়াৰ কৰা প্ৰত্যেকজনে সিটাই আশা আৰু লাইক কৰিবি মৰমৰ এটা কমেণ্ট দিবি আৰু যাই চেনেলটা অলপ ছাবস্ক্ৰাইব কৰা নাই তাতে ছাবস্ক্ৰাইব কৰি বেল আইকন মাৰি দিবি আৰু ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক আছে তাতে ফ'ল' কৰিবি মোৰ আপডেট পাই থাকিবি তো গাইছ আজিলৈ ইমানে বাই বাই এণ্ড হেপী দিৱালী